আপোনাৰ নামৰ প্ৰথম আখৰটো বি নেকি? আজি ক'বলৈ লৈছো বি নামৰ ব্যক্তিসকলৰ 7টা বৈশিষ্ট্য। এনেতো বহুত বৈশিষ্ট্য আছে, কিন্তু কম সময়ত 7টা বৈশিষ্ট্য আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছো। 1 নম্বৰ, আৱেগিক আৰু সংবেদনশীল, মানে তেওঁলোকে মগজুতকে বেছি দিল সে সোচতে হে, মানে নিজৰ হৃদয়ৰ কথা শুনে। 2 নম্বৰ হৈছে ভাল আচৰণ, তেওঁলোকে পৰাপক্ষত আনৰ লগত খুব ভাল আচৰণ কৰে। 3 নম্বৰটো হৈছে শিল্প আৰু সংগীত প্ৰেমী, মানে তেওঁলোক সৃষ্টিশীল চিন্তাধাৰাৰ। 4 নম্বৰ, তেওঁলোকে নিজৰ পৰিয়ালক অগ্ৰাধিকাৰ দিয়ে, লগতে আপোনজনৰ বাবে যিকোনো কাম কৰিব পাৰে, যিকোনো পৰ্যায়লৈ যাব পাৰে। 5 নম্বৰ হৈছে ধৈৰ্যৱান, তেওঁলোকে প্ৰতিটো কাম বহুত চিন্তা কৰি কৰে আৰু প্ৰতিটো পদক্ষেপ বহুত ভাবি চিন্তি লয়। নম্বৰ 6 হৈছে আশাবাদী, তেওঁলোকে যিকোনো পৰিস্থিতিত, বিশেষকৈ বেয়া পৰিস্থিতিত বহুত চিন্তা চৰ্চাৰে আগবাঢ়ে। পুতুককে একো এটা ডিচিশ্যন তেওঁলোকে নলয়, কাৰণ তেওঁলোক বিশেষ আশাবাদী আৰু আগন্তুক কিবা এটা ভাল হ'ব বুলিয়ে চিন্তা কৰে। 7 নম্বৰ হৈছে অলপ জেদি স্বভাৱৰ, নিজৰ কাম বা নিজৰ কথা মনোৱাত তেওঁলোক বহুত এক্সপাৰ্ট হয় আৰু সেই অভ্যাসতে তেওঁলোক থাকে আৰু নিজৰ বুদ্ধি আৰু নিজৰ কৌশলৰ সহায়ত তেওঁলোকে ছাকচেছ পায়। গতিকে আপোনাৰ নামৰ প্ৰথম আখৰটো কি জনাবলৈ নাপাহৰিব।